हेलो गाइज वेलकम टू आवर यूट्यूब चैनल। तो गाइज आज आमार गाँव सभा जोवाकाली पार्टी गल पार्टिर किछु दृश्य माने किछु दृश्य নহয় এটা ভিডিঅ' পাৰ্টিৰ আহিব সম্পূৰ্ণ আৰু আজি সভা গাইজ আজি এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ তো ভিডিঅ'টো বনাই দিওঁ। তো গাইজ এতিয়া মই মন্দিৰত গৈ আছোঁ চাওক আপোনালোকে এইফালে ধুতি পিন্ধি লৈছোঁ এইফালে কুৰ্তা পিন্ধি লৈছোঁ আৰু গলত এখন গামোচা লৈছোঁ। তো এইফালে মই মানে মন্দিৰত যাব ওলাইছোঁ অমৃতদা আৰু বহুত মানে গাঁৱৰ ল'ৰাবোৰ তাতেই আছে আৰু তো লগ পাইছোঁ সিহঁতকো ভিডিঅ' বনাম। তো বলক আমাৰ লগত আমাৰ গাঁৱৰ সভা চাব যাওঁ। এতিয়া মই মন্দিৰ আহি পালোঁ মন্দিৰত আহি পাই এতিয়া সেৱা কৰিম আৰু সেৱা কৰিব যাম। এইফালে আমাৰ বিকাশ দা আছে আৰু সঞ্জীৱ দা, এইফালে অপূৰ্ব দা, এইফালে আমাৰ ৰাহুল দা। তো গাইজ আমি মানে কেইজন মানে ধুতি পিন্ধিছোঁ, বাকী এনেই চব সকলোকে ধুতি পিন্ধিব দিছিল কিন্তু ধুতি পিন্ধা নাই। আমি কেইজনে আলোচনা কৰি নিজে পিন্ধিছোঁ গাইজ। চাওক এইফালে ধুতি আৰু এইফালে চাওক। তো গাইজ এতিয়া আমি মন্দিৰৰ ভিতৰত গৈ পেলাই অলপ চাই থাকক ভিডিঅ'। তো গাইজ এতিয়া আমি মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ সেৱাকাৰী আশীৰ্বাদ লৈ। তো এতিয়া নাম মানে আৰম্ভ হৈছে, আপোনালোকে নাম চাই যাওক, নামৰ ক্লিপ দিছোঁ। চাওক এইফালে আমাৰ ৰাহুল দা, ধুনীয়া মহাদেৱ গাইজ মহাদেৱ। এইফালে গাইজ নাম চলি আছে। আকৌ এবাৰ লাগে নিজে কলা কাবাৰ কিবা হৰাইছে নেকি? এইফালে মানে আমি অলপ তাত বহি আছিলোঁ, তাৰ পৰা আহিলোঁ এইফালে আমাৰ দীপংকৰ আছে, বঢ়িয়া দীপংকৰ। কিবা ব্ৰেণ্ড লগাই লৈছা নেকি? FX কিবা গাইজ কিবা এখন ষ্টিকাৰ লগাই লৈছে। আৰু এইফালে চাওক এইফালে সঞ্জীৱ দা আছে, এইফালে ইহঁত আছে আৰু
সকলোবোৰ আছে আমাৰ গাঁৱত সভা ধুনীয়া ধুনীয়া ছোৱালী আছে গাইজ চাবা আহি মানে জাষ্ট যেতিয়া আমি বৰফ খাই আছোঁ চাওক ইয়াৰ পৰা এইফালে নাম আৰু সমাপ্ত হ'ব বেছি নাই বেছি মানুহ নাই আৰু এইবাৰ গাইজ যোৱাবাৰতকৈ কম হৈছে পাৰি যেতিয়া নাম শেষ হ'ব আৰু বৰ্তমান মানে 5টা বাজি গ'ল আৰু এইফালে নাম শেষ হ'ব আৰু এইফালে মই আছোঁ এইফালে নিখিল আছে এইফালে আমি গাইছোঁ মানে নাম চাই আছোঁ আৰু ফুল এনজয় আৰু দিনটো অলপ কিবা কিবি কৰিলোঁ আৰু ক'বা এইফালে মানে আমি নাম চাই আছিলোঁ এইফালে ধুলো আহি গ'ল গাইছ চাওক হিৰৰ ভিটা মাৰি আছে মানে গাইছ আৰু এইফালেতো ইহঁত আছে আৰু মানে অলপ ইউনিক দেখা পাইছোঁ গাইছ হিৰৰ ভিটা মাৰি আছে বাইকত লগে মানুহ পিন্ধি আছে ধুনীয়া এইফালে নাম চাই আছো আৰু যেতিয়া মানে লাষ্টত সকলোবোৰে ধৰি আছে আৰু নাম যেতিয়া নাম হৈ আছে আপোনালোকে চাই থাকক এইফালে নাম দি আছে মই গাইছিলোঁ এইফালে মন্দিৰৰ ভিতৰত সোমাইছোঁ আৰু এইফালে চাওক ইয়াত মোৰ দিছে গাইছ আজি আৰু এইফালে তো গাইছ যেতিয়া প্ৰসাদ খাম
সাহস প্ৰেৰণা আৰু উদ্দীপনা জগাম বা নামৰ বিষয়ে আমাৰ ঠাকুৰীয়াদেৱে কোৱাৰ দৰে যদি ভুলখিনি আমি শুধৰাই দিব পাৰোঁ নিশ্চয় তেওঁলোকক একোটা ভাল নামদল হিচাপে স্বীকৃতি লাভ কৰিব পাৰিব। গতিকে আপোনালোকক পুনৰবাৰ মই শ্ৰদ্ধা জনাইছোঁ। দক্ষিণ ভাৰতৰ প্ৰতিটো নামৰীয়া দলক আপোনালোকে সাহস দিব, প্ৰেৰণা দিব। নিশ্চয় আমাৰ ইয়াতো ভাল দলৰ জন্ম হ'ব। আমি ইতিমধ্যে অসমৰ বিভিন্ন জেগাত গৈ দক্ষিণ পাৰৰ পৰা প্ৰতিনিধিত্ব কৰি নাম পৰিৱেশন কৰি আছোঁ। ইতিমধ্যে আমাৰ নগাঁৱৰ পৰা আমাৰ এইফালে ধুবুৰী বঙাইগাঁৱলৈ আমি নাম পৰিৱেশন কৰি আছোঁ। গতিকে এতিয়া মই তোমাৰ নামটো কি, সম্পূৰ্ণ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী আমাৰ ঘৰত আহি কেনেকুৱা লাগিল? নাম পৰিৱেশন কৰি আমাৰ ইয়াতে কেনেকুৱা লাগিল? অনুভৱটো আমি অলপমান কৈ দিম। বহুত ভাল লাগিছে, কাৰণ ৰাইজে আমাক সঁহাৰি দিছে, সেইবাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু নাম পৰিৱেশন কৰি কেনেকুৱা লাগিল? আপুনিও আছে, আপুনিও নামত আছে, ত' আপুনি অকণমান কৈ দিয়ক আমাৰ ইয়াত আহি কেনেকুৱা লাগিল? সঁচাতে আমি আজি বহুত সুখ অনুভৱ কৰিছোঁ, কাৰণ হেলাচাৰ ৰাজ্যৰ এই বাৰ্ষিক পূজা ভাগত আমাক নাগাৰা নাম পৰিৱেশন কৰিবলৈ যিটো সুবিধা দিছে আৰু আজি ৰাইজৰ যিটো সঁহাৰি পাইছোঁ, সমগ্ৰ ৰাইজে বিপুল সঁহাৰি জনাইছে, সকলো নাম ধৰিছে, আমাৰ লগত সাগৰিকাৰ লগত সহযোগ কৰিছে। খুব আনন্দৰ এটা উৎফুল্লিত হৈছে, ভাল লাগিছে, বহুত ভাল লাগিছে। ঠিক আছে, আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত আহি কিনে নাম পৰিৱেশন কৰাৰ বাবে। নিশ্চয়। আকৌ লগ পাম কেতিয়াবা। নিশ্চয়। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'টো চাই কিনে পেলাই কমেণ্ট কৰি জনাব আপোনালোকে। তো গাইজ, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, এণ্ড আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো গাইজ, আজিলৈ বাই বাই।